কম ওৱাই ক'বলৈ একোৱে নাই খবৰ এটাকে লওক সেই অফিচটো ইয়ালৈ গুচি আহিল নেকি নাই তেতিয়াহ'লে চুচুক মুচুককে ইয়াত কি কৰি আছে তোক কিয় লাগে তাক নেলাগে মোক লাগে মুঠতে তই ইয়াত কি কৰি আছহি চোতাল সাৰি পেলাই আহিছো চোতাল সাৰিবলৈ আহিম কিয় হেৰি মেডামে কেইটা বজাত টিউচনলৈ লৈছে তাকেহে সুধিব তই মানে এইবাৰ ইংৰাজী শিকি আমেৰিকালৈ যাবি ডিউটিলৈ যাবৰ কাৰণে দেৰি হ'ব তহঁত জেঠেৰি যোৱা চবেই মেডামৰ ধান্দা মাৰিছে আৰু তই আমি মহিলা সমিতি আই প্ৰেছাৰো নাই বুলি কৈছে তেনেহ'লে পিছৰ সিডাল কিয় টানিব আপোনাৰ টেনচন কিহৰ সংসাৰৰ টেনচন লাইফত বিয়া নহবিহঁত চবৰ সংসাৰত অশান্তি টেনচন নহয় দুইজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে তই কেইবাৰ বিয়া হৈ পাইছ তাই চা মাথাটো এৰি দে তাই কেইবাৰ বিয়া হৈ পাইছে মোক লেচন দিছে যে মণিহেন মানুহজনীয়ে আজি মইহেন এই নিষ্ঠাৱান সৎ মানুহটো সন্দেহ কৰে এইবোৰ অশান্তি মই টিউচন বাইদেউৰ ঘৰলৈ যাওঁ তাই সেইটো মোক সন্দেহ কৰে মই এটা কথা আচৰি দিছোঁ দেই মই টিউচন মেডামৰ ঘৰলৈ যাওঁ সেইটো কথা তাই কোনে লগালে তই দে সেইবোৰ আমাৰ কোনোবাই নলগালে কৰ নাকত দিছ তোৰ স্কিনটো আগতকে বেলেগ হ'ল হে ধুনীয়া হ'ল তই লগাইছ আমাৰ দৰকাৰ তেতিয়াহ'লে ক'লাৰ পৰা মেৰুণ হৈ গলি যে নাও লগাব পাৰে নলগালে মোৰ এই পিছফালৰ নাৰ্ভডাল কিয় টানিব কি টানি ধৰিছে কেকেটা হৰি চাও ক্লথ গড প্ৰমিছ মানে প্ৰতিযোৰ কাপোৰতে পাওঁতে মনিব দিয়ে আপোনাক এনিৱেজ ক্লাছ ষ্টাৰ্ট কৰোঁ নেকি চিঅ' এইবিলাক ঠিক কৰাচোন একচুৱেলি আজি কিবা মোৰ বৰ গৰম গৰম লাগিছে ময়ো পাইছোঁ মই আকৌ ভাবিছোঁ মেম মোৰহে লাগিছে নেকি দেচোন দে এইখিনি ঠিক কৰ মানে আফটাৰ মাঘ বিহু মেম গৰমটো আহিয়ে যায় মানে আমাৰ অসমীয়াত এটা কথা আছে মেম যে মাঘৈ বাৰিষা ভাদৈ খৰালি যে মাঘৈ ৰেইনী ভাদৈ ড্ৰাই বিচিছে চাহ বৰ গৰম বিচাক কেকেটা আপুনি বেচিব নালাগে বলক আমি ক্লাছ ষ্টাৰ্ট কৰোঁ নাই যাওঁ আপুনি অকণমান বহি লওকচোন ইমান গৰম ৰিলেক্স হওক বিচিয়ে আছে চাহ ইমান গম পৰিছে বিচাক বিউটি আইচ মনিবই কেকেদাৰে বালা শিক্ষা দিব থানালৈ কিয় আহিলা গাৰ্ড দিবলৈ মাথা গৰম হৈ আছে তুমি যোৱাচোন মই আকৌ মাথা গৰম কৰিবলৈ কি কৰিলো চকাত পানী ঢালিবলৈ মন আছেনে স্বস্তিকাৰ চিনাকি আগ চিটত বহিবলৈ মন আছেনে গাড়ীৰ সপোন কেঞ্চেল কৰি দিম কিন্তু সপোন হৈয়ে থাকক মুঠতে নাযাওঁ মই ইমান গম পৰিছে নিপিচিবাও প্লিজ বৌ আপুনিও টিউশ্যন কৰিব নেকি নাই নকৰো এনেইহে আহিছো এনেই আমি মানে চিকিউৰিটি গাৰ্ড কৰিবলৈ চিকিউৰিটি গাৰ্ড তই কি ছিগনেল মাৰিছ কেকেটা মইতো আপোনাৰ কাৰণে ৰৈ আছিলোঁ ব'লক লেটছ ষ্টাৰ্ট দ্য ক্লাছ চিয়'ৰ দিছৰ ষ্টাইল যাওঁ হ'ব মই আছো কেকেটা কি হ'ল মেম আজি নহ'লে টিউশ্যন নকৰোঁ দিয়ক কিয় নহয় আজি মই আছো যে সেইকাৰণে কেকেটাই হ'বলা বৌ থাকিলে নাচ কৰে আমাক কেকেচাৰ পৰা লাজ কৰিছে কেকেচাৰ ভয়হে কৰিছে হয় নেকি So today we're going to discuss about tense. Yeah.
So do you know what is tense? Yeah. Okay, tell me. টেলিং You tell me what is tense. আপোনাক ৰণা আপোনাক ক'বলৈ কৈছে টেন্স কি হয় অঁ জানো যাম Why দিয়ক তে? এখলি মেম টেন্স হৈছে মই থিয় হৈ ক'ব পাৰিম নেকি Sure. থেংক ইউ মেম মেম টেন্স কেইবা প্ৰকাৰ আৰু প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স ফুটোৰ ফাটাৰ ফিউচাৰ টেন্স মই ওলাই লওঁ নেকি বাৰু ভালকৈ ক'ম Okay, ওলাই লওক. থেংক ইউ So tell me. অ'কে হেৰি আমি নিজৰ ষ্টুডেণ্টখিনি থাকোঁ বাহিৰা মানুহখিনি ওলাই থাকোঁ ইয়াতেতো চব ঘৰৰ মানুহে আছে, বাহিৰৰ মানুহনো ক'ত? যাম নাচিব নেজানে চোতাল বেকা ইয়াত মোক ইয়াৰ্কি মাৰি থাকিব নালাগে ভাতত লাগাকে হোটেলৰ পৰা লৈ যাম মই হোটেলৰ ভাত খাবলৈ তোক বিয়া পাতিছিলোঁ আমাক কেঁচাই বিয়া পাতিছে ছোৱালী পলুৱাহে আনিছে হয়নে নহয় এই কেকেদা, আপুনি সেইবোৰ বাদ দিয়কচোন, মোক কুৱেশ্যনটোৰ এনচাৰ দিয়ক. যাম মেম যাম টেন্স একচুৱেলি টেন্স এনেকুৱা এটা বস্তু এই টেন্সৰ লগত যদি আমি ফৰ্মাৰটো লগাওঁ টেন্স ফৰ্মাৰ হ'ব পাৰে নতুবা পৰ্ট লগালে ট্ৰেন্সপৰ্ট হ'ব পাৰে যদি টেন্সৰ লগত আমি ইনচুলেশ্যন লগাওঁ ট্ৰেন্সিলেশ্যন হ'ব পাৰে আৰু চবতকৈ টেন্সৰ ডাঙৰ বিভাগটো হ'ল য'ত অন লাগি যায় তেতিয়া আমাৰ সকলোৰে টেনশ্যন হয় চিত Sorry. I'm extremely sorry. অ' বিউটি এই মিচিকীয়া হাঁহিটোৱে কাল হ'ব বুজিছা কি ক'লে বাৰু আপুনি?